হেল্ল' গাইছ, আমি আজি চাব যাই আছোঁ নগাঁৱৰ ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টতে ৰাস হয়, নগাঁও বুলি কয়। তাত আমি আজি ৰাস চাব গৈ আছোঁ। আপোনালোকক আমি ৰাস দেখুৱাই যাম, চাই থাকিব। বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰাসৰ গেট, পালুৱে ৰাস, নগাঁৱৰ ৰাস। আপোনালোকে জানে এয়া শ্ৰীকৃষ্ণ গোপিনীসকল ইয়াত বৃন্দাবনত এনেকৈ ৰাসলীলা কৰিছিল, এনেকৈ গোপিনীসকলৰ লগতে। আৰু এইটো কিবা আছিল মই পাহৰিলোঁ হা, আপোনালোকে কমেণ্টত জনাই মোক ক'ব। এয়া চাওক, গোপিনীসকলে যে ইয়াত যি আপোনালোকৰ নদীত যে স্নান কৰে, এইবিলাক ওপৰত কৃষ্ণ বহি আছে। এয়া হৈছে ত্ৰিনাথ, এয়া আৰু আপোনালোকৰ এয়া হৈছে চিলাৰায়, শ্ৰীকৃষ্ণৰ গোকুল গমন। আৰু এইটো হৈছে ক'ভিড টীকাকৰণ। ক'ভিডৰ সময়ত যে এনেকুৱা পৰিস্থিতি হৈছিলে, এনেকৈ। হেল্ল' গাইজ, আমি আহি লগ পালোঁ আমাৰ ইয়াৰ বন্ধুক। ইয়াৰো এটা ইউটিউব চেনেল আছে, ইয়াৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ ইউটিউব চেনেলটোৰ নাম হ'ল চেঙাবৰী ব্লগছ, আৰু মোৰ ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো থাকিব। আৰু এটা চেনেল থাকিব K+B শ্বৰ্ট ফিল্ম বুলি, তাতে শ্বৰ্ট ফিল্ম চাব পাৰিব। আৰু দুয়োটা চেনেলে ছাবস্ক্ৰাইব কৰি থ'ব। এয়া হৈছে বৃন্দাবন, এয়া বৃন্দাবন হয়, সেইটো তাত লেখা আছে। আৰু ইয়াত বৃন্দাবনত যেতিয়া কৃষ্ণই বাঁহী বজাইছিল, তেতিয়া পশু পক্ষীবোৰ ইয়ালৈ এনেকৈ দৌৰি আহিছিল কৃষ্ণৰ বাঁচুৰিৰ ভাল সেই শুনিবলৈ। এই বজাব গৈ আছে, দোকানত বজাব গৈ আছে। কি লবে? ঐ টুপি চা, এই কিমানকে? গৰমত ঠাণ্ডা পাম না? হা 90 টাকা। গৰমত ঠাণ্ডা পাম না? খাওয়া নহয় না কিনি নিয়ে ওলো যা জানি নি কম খাওয়া হয় কেন দেখছ এটো দাম কিমান? এটো দাম নাই কিমান? 90 টাকা। এই 30 টাকা দিবি না? নাই নেকি? 20 টাকা 20 টাকা 20 টাকা 20 টাকা 20 টাকা নালগে বোলে। যাওঁ। তো আমি এনেকৈ আহি বজাই আহি পালোঁ আমি এয়া জিলাপি দোকান। এয়া চাওক, কলা কলা জিলাপি। এয়া চাওক, এইটো মাহৰ জিলাপি হয়। কলা কলা জিলাপি। আৰু সেইটো আপোনালোকৰ হালধীয়া জিলাপি। জিলাপি, কলা কলা জিলাপি। কলা জিলাপি। এইটো হৈছে নগাঁৱৰ ৰাস মন্দিৰ। এয়া মই বাৰু এতিয়া ভিতৰত নাযাওঁ, কাৰণ মই জোতা পিন্ধি আছোঁ। মোৰ খোলা মেলা কৰাটো দিগদাৰ হ'ব, সেইকাৰণে মই ভিতৰত নাযাওঁ। ইয়াত আপোনালোকক মই বাহিৰৰ পৰা দেখুৱাই দিছোঁ, চাই থাকক। তো কিছু সময় পিছত ইয়াত এনেকৈ ফাংচন আৰম্ভ হ'বই। মানুহ অলৰেডি পূৰা ভৰ্তি হৈ গ'ল।
তাৰ আগতে আমি আপোনালোকক দেখুৱাই আহোঁ আগতে মীনা বজাৰ বলক মীনা বজাৰ চাব যাওঁ তো বলক আমি পালোঁৱেই মীনা বজাৰ চাবলৈ যাওঁ এতিয়া এই চাওমিন খালোঁ এই চাওমিন খাই এতিয়া আমি ফাংচন চাম তো আমি চাওমিন খাই আহিলোঁ খানা পিনা কৰি আহিলোঁ এতিয়া ৰূপাঞ্জিতাৰ অলংকিতা বাইদেউ মঞ্চত উঠিব চাই থাকক তো এনেকৈ মঞ্চ বাজনা পাতিবোৰ ঠিক কৰি আছে অলপমান দেৰিকৈ ৰূপাংকিতা বাইদেউ আৰু অলংকিতা বাইদেউ উঠিব তো এনেকৈ আহি গ'ল আপোনালোকৰ ৰূপাংকিতা বাইদেউ আৰু অলংকিতা বাইদেউ সন্মানীয় সদস্য প্ৰশান্ত তালুকদাৰ দুয়োগৰাকী শিল্পীকে আমি নগাঁও ৰাস সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে ধন্যবাদ এতিয়া তেখেতসকলক গীতৰ শৰাই আগবঢ়াই যাবলৈ আমি আহ্বান জনাইছোঁ ধন্যবাদ ৰূপাংকিতা বাইদেউ অলংকিতা বাইদেউক গামোচা দি ফুলন গামোচাৰে এই কাম জনালে সম্বৰ্ধনা জনালে আজি ফাংচন আমি এতিয়া ঘৰলৈ যাওঁ আজি ফাংচনটো শেষে হ'ল আপোনালোকক দেখুৱালে ৰূপাংকিতা বাইদেউ আৰু অলংকিতা বাইদেউ দিয়ক বাই বাই এতিয়া ঘৰলৈ যাওঁ